নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম তাবুজ হোমমেড ৰেচিপি চেনেলটিলৈ। আপোনালোক সকলো চাগে ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ ওচৰত আগবঢ়াব ওলাইছোঁ ভাৰ্জিন মইটো ৰেচিপি বা মকটেইল। যিহেতু বহুত গৰম পৰিছে আৰু এনেকুৱা গৰমত অলপমান যদি ঠাণ্ডা খাব মন যায় তেন্তে আমি কি কিনি আনো? স্প্ৰাইট, কোল্ড ড্ৰিংকছ, মাজা, ফ্ৰুটি, যিকোনো এনেকুৱা ধৰণৰ পানীয় আমি কিনি আনো বা আমি ঘৰতে নেমু চৰবত বনাওঁ। কিন্তু আজি আমি ৰেষ্টুৰেণ্ট ষ্টাইল ভাৰ্জিন মইটো বা মকটেইল বনাই আপোনালোকক দেখুৱাব ওলাইছোঁ। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভাল লাগিলে লাইক এটা কৰি দিব আৰু ভিডিঅ'টো শেষলৈ চাব নাপাহৰিব। পোনপ্ৰথমে মই এইখিনি উপকৰণ লৈ লৈছোঁ: নেমু, পুদিনাৰ পাত, পাউডাৰ চুগাৰ, আইচ কিউবছ আৰু স্প্ৰাইট। এটা গ্লাছত মই প্ৰথমে সৰু সৰুকৈ কাটি লোৱা নেমু দিছোঁ, 6-5 খিলামান পুদিনাৰ পাত, আইচ কিউবছ দিছোঁ। আইচ কিউবছখিনি আপোনালোকে গুড়ি কৰিও দিব পাৰে, মই এনেকৈয়ে দিছোঁ। আৰু এখন চামুচৰ সহায়ত ভালদৰে গোটেইখিনি চেপি লৈছোঁ। পুদিনাৰ পাত আৰু নেমুখিনি ভালদৰে চেপি ল'ব লাগিব যাতে ৰসটো ওলাই আহে। তাৰপিছত মই ইয়াতে ডাঙৰ চামুচ দিয়ে চামুচ পাউডাৰ চুগাৰ দিছোঁ। তাৰপাছত মই ইয়াতে স্প্ৰাইট ঢালি দিম। আপোনালোকে মাউণ্টেইন ডিউ ল'ব পাৰে বা আপোনালোকে গ্ৰীণ কালাৰ ফুড কালাৰটো ব্যৱহাৰ কৰিব পাৰে স্প্ৰাইট দিয়াৰ পাছত। আৰু এইখিনি ভালদৰে লৰাই মেলি দিব, মিহলি কৰি দিব, তেতিয়া গোটেইখিনি একলগ হৈ যাব এনেধৰণে। আকৌ এটা গ্লাছত মই প্ৰথমে এইবাৰ ডাঙৰ চামুচ দি 2 চামুচ পাউডাৰ চুগাৰ দিছোঁ। আইচ কিউবছখিনি দি দিম আৰু পুনৰ সৰু সৰুকৈ কাটি থোৱা নেমুখিনি দিছোঁ আৰু পুদিনাৰ পাত আপোনালোকে মন পচন্দ অনুযায়ী দিব পাৰে, যিমান আপোনালোকে পুদিনাৰ ফ্লেভাৰটো বিচাৰে। আৰু এইখিনি চামুচৰ সহায়ত ভালদৰে চেপি ল'ম। এতিয়া একেধৰণে স্প্ৰাইট দি দিব আৰু এয়া আমাৰ আজিৰ ভাৰ্জিন মইটো ৰেচিপিটো তৈয়াৰ হৈ গৈছে। গৰমকালি আহিছে যেতিয়া এনেধৰণে ঘৰত বনাই খাই চাব, একদম ৰেষ্টুৰেণ্টৰ নিচিনাই সোৱাদ আহে। ভাল লাগিলে লাইক কৰি দিব। তেন্তে বন্ধু বান্ধৱীসকল, আজি মই বনোৱা ভাৰ্জিন মইটো ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে মোক কমেণ্টত জনাব নাপাহৰিব। আৰু ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো হিট কৰি দিব, যাতে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আগে ভাগে পায়। আৰু ইমানতে সামৰিছোঁ, তেন্তে আকৌ লগ পাম এটা নতুন ৰেচিপিৰ সৈতে। বাই বাই।